হেল্ল', কোন হয়? মই ভাৰ্গৱ। কোন ভাৰ্গৱ? এইটো ৰং নাম্বাৰ। হেল্ল', মই তোৰ ধুবুল। কোন ধন? মোৰতো কোনো ধন নাই। ঐ, বুজিবলৈ চেষ্টা কৰ। ইমান সোনকালে পাহৰি গলি? প্লিজ অলপ সময় ফোনটো নাৰাখিবি। কিয় ফোন কৰিছা? তোৰ অবিহনে এতিয়া এটা নতুন জীৱন আৰম্ভ কৰিছোঁ। ইমান দিনে এটা অন্ধ কোঠাত আবদ্ধ কৰি বহুত কষ্ট দিছোঁ। এতিয়াও তোৰ মন ভৰা নাই? চৰি, জানো তই মোৰ লগত বহুত দুখ কষ্ট পাইছ আৰু এতিয়া নাপাও, কাৰণ মই ঘূৰি আহিছো তোৰ কাষলৈ। তোৰ দৰে মৰম কোনোৱে নকৰে মোক। তই মতাৰ দৰে ধন বুলি মোক কোনোৱে নামাতেও। তুমি ঘূৰি অহাত বহু পলম হ'ল। মোৰ বিয়া ঠিক হৈ গৈছে। হয়তো তোমাক আকৌ আগলৈ ল'লো হয়। তুমি পলম কৰিলা। কিয় বুজি নোপোৱা? ইমান সোনকালে পাহৰি গলা? আজীৱন তোমাক লৈ সপোন দেখিছিলো। সেইবোৰ সপোন এতিয়াও আছে মোৰ মনত। কি কৰো ক এতিয়া? তোক পাহৰিব নোৱাৰো। প্লিজ বুজিবলৈ চেষ্টা কৰ। ঐ, নামাত কিয়? চৰি, মই তোক আৰু একো বুজিব নোৱাৰো। এবাৰ মাতচোন ধৰো বুলি মোক। এবাৰ মাত। চৰি, মোৰ বিয়া ঠিক হৈ গৈছে আৰু তোৰ বহুত দেৰি হৈ গ'ল।